নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ আউটপিটৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ ষ্ট্ৰবেৰী খেতিৰ বিষয়ে। ষ্ট্ৰবেৰীৰ কৃষি পদ্ধতি। ষ্ট্ৰবেৰীৰ বাবে মাটিৰ অম্লতা 5.7 পৰা 6.5 হোৱা উচিত। এনে জোখৰ অম্লতাত ইয়াৰ শিপাৰ গঠন ভাল হয়। মাটিডৰা ভালদৰে চহাই যথেষ্ট পৰিমাণে গোবৰ বা পচন সাৰ দিব লাগে। অৱশ্যে অনুমোদিত হাৰত ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। ষ্ট্ৰবেৰী খেতিৰ বাবে ঘাঁহ বনহীন সেমেকা মাটি উপযুক্ত। অধিক কেলছিয়ামযুক্ত মাটিত পাতবোৰ হালধীয়া হয়। ষ্ট্ৰবেৰীৰ বংশবৃদ্ধি সাধাৰণতে ফুল ধৰা সময়ত গছৰ গুৰিৰ পৰা ওলোৱা লতাকৃত ৰানাৰ পৰা হয়। বংশবৃদ্ধিৰ বাবে ৰখা ষ্ট্ৰবেৰীৰ মাতৃগছত ফল ধৰিবলৈ দিয়া নহয়। এজোপা গছৰ গুৰিৰ পৰা ওলোৱা সকলো ৰানাৰ পুলি হিচাপে ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে এজোপা গছৰ পৰা 12 পৰা 18টা পৰ্যন্ত ৰানাৰ পোৱা যায়। ষ্ট্ৰবেৰীৰ টিছু কালচাৰৰ দ্বাৰা উৎপাদিত পুলিও ৰুব পাৰি। ষ্ট্ৰবেৰী সমান মাটিত অথবা মাটিৰ দীঘলীয়া টিপ তৈয়াৰ কৰি ৰুব পাৰি। গছৰ মাজৰ দূৰত্ব 45 চেণ্টিমিটাৰ আৰু শাৰীৰ মাজৰ দূৰত্ব 60 পৰা 70 চেণ্টিমিটাৰ হ'ব লাগে। পাহাৰীয়া অঞ্চলত ষ্ট্ৰবেৰী ৰোৱাৰ সময় হ'ল মাৰ্চ আৰু এপ্ৰিল মাহ আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহ। সমতলৰ বাবে উত্তম সময় হ'ল অক্টোবৰ আৰু নৱেম্বৰ মাহ। ৰোৱাৰ কিছুদিন পাছত ই ঠন ধৰি উঠে আৰু পোখা মেলিবলৈ আৰম্ভ কৰে। অলাগতিয়াল পোখাবোৰ আঁতৰাই পেলাব লাগে। এনে কৰিলে গছজোপা সবল হয় আৰু অধিক ফল ধৰে। সময়ে সময়ে জলসিঞ্চন কৰিব লাগে। গছৰ গুৰি খুচুৰি দিব লাগে আৰু মাটিৰ উপৰিভাগ খেৰেৰে ঢাকি দিব লাগে যাতে ই মাটিৰ জীপটো ধৰি ৰাখে। প্ৰকৃতাৰ্থত খেৰৰ ওপৰত কৰা খেতিৰ বাবেই এই ফলবিধৰ নাম হৈছে ষ্ট্ৰবেৰী। ৰোৱাৰ প্ৰায় 45 দিন পাছত ফুল ফুলিবলৈ আৰম্ভ কৰে আৰু 70 দিনৰ পাছত ফল পূৰঠ হৈ ছিঙিব হয়। অৱশ্যে সম্পূৰ্ণ গছ পকা ফলহে ছিঙিব লাগে। সাধাৰণতে ফল ছিঙোতে ফলৰ মূৰৰ চুপহিসহ ছিঙা হয়। ফল ছিঙাৰ সময় হ'ল ৰাতিপুৱা। ছিঙাৰ পাছত ফলবোৰ পানীৰে ধোৱা নহয়, কেৱল খোৱাৰ সময়তে ধুই খাব লাগে। যিহেতু সামান্য উষ্ণতাতে ফলবোৰ নষ্ট হয় আৰু ইয়াৰ উজ্জ্বল ৰং স্তিমিত হৈ পৰে, সেয়ে ছিঙাৰ পাছত ইয়াক ঠাণ্ডা স্থানত বা ৰেফ্ৰিজাৰেটৰত ৰাখি থ'ব লাগে। ভাৰতৰ বিভিন্ন উন্নত জাতৰ ষ্ট্ৰবেৰী খেতি কৰা হয়। পাহাৰীয়া স্থানৰ বাবে অনুমোদিত জাতবোৰ হ'ল ৰয়েল ছোভেৰিং, বেংগালোৰ শ্ৰীনাগাৰ আৰু দিলপাছেন। অৱশ্যে বহিৰাজ্যত তৰে আৰু তৈকা আৰু চালানাও জনপ্ৰিয় জাত। উত্তৰ ভাৰতৰ সমতল ভূমিৰ বাবে অনুমোদিত এবিধ চাপৰ জাত হ'ল পুছা আৰ্লি ড্ৰফ। বন্ধুসকল, আপোনালোকে যদি ষ্ট্ৰবেৰী খেতিৰ বিষয়ে ইয়াতকৈ অধিক জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক কৃষিভিত্তিক বিভিন্ন ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি আপুনি ভাল পাইছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে অধিক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।